লাইট টিভি। বাপ্পা ঐ গৰম পৰছি দেই আজি। আৰু এই কাৰেণ্টটো গৰম পৰাৰ দিনা বেছি ঘন ঘনকে যায়। বৰষুণৰ পানী মাটিত নপৰাতে লাইন কাটে। আজিতো বাতাহো নাই বৰষুণো নাই, টিং টিঙা ৰ'দ দিছি। ইমান ঘন ঘনকে লাইন কাটবা লাগে না। চিপ্ৰা ফাদাৰক ক'লো এটা ইনভাৰ্টাৰ আনবি, বাজাৰৰ পৰা বিচনি লৈ আহিছি। মাথাটো খাৰাপ কৰি দিছে। ইমান চিপ্ৰা মানুহ থাকে না পৃথিৱীত। হেই ফাদাৰৰ চিপ্ৰামিৰ কথা আৰু কি কম। পইচা খৰচ হ'ব বুলি যায় পানী খায়ে পেট ভৰে থয়। ৰাইজে জানে ফাদাৰৰ চিপ্ৰামিৰ কথা। উফ, গাছৰ তলতে বহি অলপ জিৰং। অলপ শিখৰ খাবা পালে ভাল আছিল। পকেটতো 5 পইচা নাই। বিহাৰীৰ দোকানত যিমান বাকী আছে কোনখন মুখ লৈ বাকী খুজবা যাওঁ। এতে বহি থাকো ৰ, কোনবা আহিবও পাৰে। তু তাৰা গৰে গৰে মুখৰে পে কালা কালা চশমা, ধুম মচালে ধুম। ঐ পাগল, কি হাত মিহলি গান গাই আছা? দুনিয়াৰ ভুল গাই আছা উল্টা পুল্টা। সি গোটেই বৰ জুবিন গাৰ্গৰ মামেকৰ পুতেক। তথাপি তোতকে ভাল গাবা পাৰো। পাৰা দে, বাজাৰত ঔষধ বেচা অভ্যাস আছে যি তোৰ। হেই তোৰ লগতো কোনবাই কথা পাতে না। ঐ লণ্ডা ক'ত যা? মামাহাত তাৰ পৰা আহুৰা মই। মামেহাত তাতে যাবি? সেই মনাত কি লৈছা? ঘৰৰে নেমু টেঙা চিঙছিল, তাৰে কটামান মামাহাক দি আহো ৰ। মোকো এটা দি যাচোন। তোক দিম মই নেমু। আমাৰ বেৰা মুচপা তোহাৰ তাকে একদিন গোবৰ আনবা গৈছিলো। তোৰ চিপ্ৰা বাপে গৰুৰ গুখিনিও নেদলাকে। তোক মই নেমু দিম, বাকাল খিনিও নেদো। জানাইতো আমাৰ ফাদাৰ কেনে চিপ্ৰা। তইও একে ৰ, জানা আছে। ঐ শুন, মামাহাক নেমু দিয়া বাদ দি এটা বেপাৰ কৰো। তোৰ লগত মই বেপাৰ কৰিম? পইচাত বহুত লেত্ৰা তই। কথা কবা আহিছেহি, সমান সমান ভাগ কৰিম আহ। কি বেপাৰ কৰা কচোন আগতে। একদম চিকচিকা বেপাৰ। তোৰ নেমু কটাই দি চৰবতৰ বেপাৰ কৰো দে। দেখছা না কেনে গৰম, খুব বিক্ৰী হ'ব কিন্তু, গম পাইছে না? বুদ্ধিটো বেয়া নহয় অৱশ্যে। ৰ বাৰু, মই ঘৰৰ পৰা 1 বাল্টি পানী লৈ আহো। চেনি আৰু নিমখ খাই আনব। বিহাৰীৰ দোকানৰ পৰা তই চেনি আৰু নিমখ বাকীকে লৈ আহ। চৰবত বেছি পইচা দিম যা। মই এখন টেবুলো লৈ আহিম ৰ। আচ্ছা বাৰু যা, তই আনি যা। আধা ঘন্টা হল যাত্ৰাই কৰবা পৰা নাই। নেমু কটা মোৰ এনেহে গেল নেকি? জানাই ৰ, ধৈৰ্য ধৰ, অলপ মানুহ চানুহ মাতচোন। আহক দাদা আহক, নেমুৰ চৰবত খাই যাওক, দেহা মন ঠাণ্ডা কৰি যাওক। খালি শান্তি পাব, নাখলি অশান্তি। নেমুৰ চৰবত চাই যাওক, খাই যাওক। কি বাপু, নেমুৰ চৰবত না কি? খুৰা, নেমুৰ চৰবত। ভাল কাম কৰছা দেই বাপু। শুন, এই গৰমত মানুহক নেমুৰ চৰবত খুৱলি পুণ্য হ'ব দেই তোহাৰ। পুণ্য নালগে ৰ, পইচা দিলেহে দিম। তোহোন বেছি চাহে নেকি? মই আৰু ভাবছিলো গৰম পৰা দেখি মানুহক ফ্ৰীতে খুৱাই আছা, ময়ো 1 গিলাচ খাই যাং। দৰকাৰ লাগছে ফ্ৰীতে দিবা। নিজৰ বাৰীত আম কাঠল পচি গেল, এটা খাবা নেদলি আৰু ফ্ৰীতে চৰবত খাবা আইছা। দস্তুৰ মত 10 টকা দি আৰু 1 গিলাচ চৰবত খাই যা। হাই ৰে, তাৰ কথা চা। মই তোহাক পইচাও নেদো, চৰবতো নাখাওঁ। বাৰু চাইড লাগ ইয়াৰ পৰা, বেপাৰৰ টাইমত ডিষ্টাৰ্ব নেদবি। বাপ্পা বৰ বেপাৰী দুটা লগ লাগছি। যাত্ৰা হ'ব বুলি ভাবছিলো। তাৰ কথা বাদ দি, ইফালে বহুত মানুহ আহিবা ধৰছি। মাত মাত। আহক দাদা আহক, নেবুৰ চৰবত খাই যাওক, মন প্ৰাণ ঠাণ্ডা কৰি যাওক। বেপাৰ দেখোন ভালে হলে। মই কৈছিলো না ভাল বিক্ৰী হ'ব বুলি। এটা হিচাপটো চা, 500 টকা বেচিছো, তোৰ 250, মোৰ 250। বা আজি একদম চিকচিকা হিচাপ কৰছা দেখোন। বাৰু তইহে মোক খেচৰা বুলি ভাবা। এতিয়া মই ঘৰত যাং, তইও যা। যা যা, হিচাপটো ভালে কৰলাক ৰ। সি নিলাক 250, মোক দিলাক 250। তথাপি কিবা সন্দেহ থাকিলে। গুডুইটো ইমান চাফা হিচাপ কৰা মানুহ নহয়। হাৰামজাদাই আজিও ঠগাই গেলচোন। নেমু মোৰ, বিহাৰীৰ দোকানত 60 টকা বাকী কৰলো মই। বেটাই পানী 1 বাল্টি আনি 250 টকা লৈ গেল। হাৰামজাদা ৰ, আগতে উচিত হিচাপ কৰ, তাৰ পাছত ঘৰত যা।